নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে মোৰ আন এটি ভিডিঅ' লৈ সকলোৱে নিশ্চয় ভালে আছে আমিও বৰ্তমান ভালে আছো আৰু মই ৰাতিপুৱাৰ কাম বনখিনি কৰি আজৰি হলো আৰু এতিয়া যাম পাকঘৰলৈ ৰাতিপুৱাৰ খোৱাৰ যোগাৰৰ বাবে যিহেতু এতিয়া 8:30 বাজিলে আৰু যোগাৰ মানে মই অলপ কৰি থৈ আহিছো মাত্ৰ বনাবহে লাগে আৰু আজি বনাম আলু পৰঠা ভাবিছো ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰিম ঠিক ৰেচিপি নহয় মাত্ৰ মইনো কেনেদৰে বনাও সেইটো আৰু এয়া পিছফালে বিছনাখনত দেখিছে ভালেমান দিন হ'ল ঘৰত নাছিল যোৱাকালি অলপ ৰ'দটো ওলাইছিল সেইবাবে কাপোৰখিনি ধুই দিলোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো মইনো আজিৰ দিনটো কি কৰোঁ অলপমান দেখাবলৈ চেষ্টা কৰিম আপোনালোককো তেতিয়াহ'লে পাকঘৰলৈ যাওঁ প্ৰথমতে আৰু এইফালে এইখিনি এইখিনি আমাৰ ঘৰৰ গছৰে আম হয় আৰু এইফালে আলু পৰঠাৰ বাবে আলু পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি ৰাখি দিছোঁ আৰু এইফালে আটাখিনিও মাৰি ৰাখি দিছোঁ আৰু এইফালে প্ৰেছাৰত বইল হৈ আছে বুট নহয় মটৰ ঘুগুনি বনাম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে প্ৰথমতে মই ষ্টাফিংখিনি ৰেডি কৰি লৈছোঁ তাৰ বাবে আলুখিনিৰ ওপৰতে মই জোখমতে নিমখ আৰু জিৰা গুড়া দি দিছোঁ আৰু লগতে কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনিও দি মই আলুখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু আলুখিনি মই ভালদৰে বইল কৰি প্ৰথমতে পিটিকা কৰি লৈছোঁ যাতে গোটা হৈ নাথাকে আলুখিনিত সেইবাবে আৰু এয়া হৈ গ'ল মোৰ গোটেইখিনি মিক্স কৰা যদি আপুনি ইচ্ছা কৰে ষ্টাফিংখিনি ভাজিও ল'ব পাৰে কেৰাহী এখনত তেল গৰম কৰি হালধি দি আৰু মোৰ এনেদৰে ভাল লাগে সেইবাবে মই এনেদৰে বনাওঁ আৰু এতিয়া মই বলটো বনাই লৈছোঁ প্ৰথমতে মই আঙুলি দুটাৰে এনেদৰে চেপ দি লৈছোঁ বাতিটোৰ নিচিনাকৈ এনেদৰে এতিয়া চামুচখনেৰে মই ষ্টাফিংখিনি হেঁচি ভৰাই দিছোঁ এনেদৰে আৰু এতিয়া এনেদৰে মই মুখখন বন্ধ কৰি দি দিছোঁ আৰু তলৰ পৰা এনেদৰে মই ওপৰলৈ আনি এনেদৰে মেৰিয়াই দি দিছোঁ আৰু যদি বেছি হয় এইখিনি আপুনি চিঙিও থ'ব পাৰে আৰু মোৰখিনি ঠিকেই হৈছে সেইবাবে মই এনেদৰে ৰাখি দিলোঁ আৰু এতিয়া হাতেৰে ধুনীয়াকৈ মই এনেদৰে গোল বনাই ল'লোঁ আৰু মোৰ প্ৰথমটো ষ্টাফিং ৰেডি হৈ গ'ল মানে পৰঠাৰ বাবে বলটো ৰেডি হৈ গ'ল আৰু মই এতিয়া গোটেইখিনি এনেদৰে বনাই ল'ম আৰু মোৰ লাৰু কেইটা বনোৱা হৈ গ'ল মানে ষ্টাফিংখিনি ভৰোৱা হৈ গ'ল আৰু আমি যিহেতু 3জনহে মানুহ সেইকাৰণে মই দুখনকৈ 6খন বনাম প্ৰথমতে মই বেলনাবাৰী আৰু পিৰাখন ভালদৰে মচি লৈছোঁ ধূলি হৈ আছিল সেইবাবে পিছত অলপমান শুকান ময়দা দি মই এনেদৰে ষ্টাফিং ভৰোৱা বলটো মই ধুনীয়াকৈ বেলি লৈছোঁ লাহে এনেদৰে যেতিয়ালৈকে ভিতৰত ভৰোৱা ষ্টাফিংখিনি ৰুটিখনৰ লগত মিলি নাযায় তেতিয়ালৈকে আমি এনেদৰে বেলি থাকিব লাগিব আৰু দেখিছে মোৰ ভিতৰত ভৰোৱা ষ্টাফিংখিনি ধুনীয়াকৈ ওপৰৰ পৰা দেখা গৈছে আৰু এতিয়া মোৰ হৈ গ'ল পৰঠাখন বেলি লোৱা আৰু মই গোটেইখিনি এনেদৰে বেলি ল'লোঁ এতিয়া মই গেছটো জ্বলাই টাৱাখন উঠাই দিছোঁ
আৰু এয়া এইখিনি মিঠাতেলে লৈ লৈছোঁ মই। মোৰ ওচৰত বৰ্তমান ৰিফাইন নাই আৰু আপুনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমতে মই এয়া টাৱাখনত এচামুচ মিঠাতেল দি দিছোঁ আৰু এয়া এনেদৰে খুন্তিখনেৰে চাৰিওফালে লগাই দিছোঁ। মোৰ ওচৰত যিহেতু ব্ৰাছ নাই সেইবাবে মই এনেদৰে দি দিছোঁ চামুচখনেৰে। আৰু এয়া পৰঠাখন দি মই এতিয়া আৰু ওপৰত এনেদৰে চামুচখনেৰে তেলখিনি লগাই দিছোঁ ধুনীয়াকৈ। আৰু যদি আপোনাৰ ওচৰত ব্ৰাছ থাকে তেতিয়াহ'লে তাৰ কথাই নাই। মোৰ ওচৰত যিহেতু ব্ৰাছ নাই সেইবাবে মই চামুচৰে এনেদৰে দি দিছোঁ। আৰু এয়া মই লুটিয়াই ল'লোঁ পৰঠাখন আৰু এনেদৰে খুন্তি পাতেৰে হেঁচি অলপ সময় এনেদৰে হেঁচি দিব লাগিব আৰু লুটিয়াই থাকিব লাগিব। এয়া মই এনেদৰে হেঁচি দিছোঁ আৰু লুটিয়াই লৈছোঁ। আৰু এয়া আমাৰ পৰঠা ৰেডি। আৰু মই গোটেইকেইখন পৰঠা এনেদৰে বনাই ল'লোঁ। আৰু যদি আলুৰ পৰঠা ঘৰত এনেদৰে বনাই খাই চাবচোন। এনেদৰে সঁচাকৈ বহুত ভাল হয় খাবলৈ আৰু বহুত চফ্ট হয়, একেবাৰে হোটেলৰ নিচিনাই হয় খাবলৈ। যদি নাই খোৱা সঁচাকৈ এবাৰ বনাই খাই চাব, বহুত ভাল পাব। আৰু এয়া হৈ গ'ল মোৰ আলু পৰঠা। এয়া মই পৰঠাখন ফালি দেখুৱাইছোঁ। এয়া একেবাৰে চফ্ট হয় আৰু ভিতৰৰ পৰাও চফ্ট হয় আৰু বাহিৰৰ পৰাও। আৰু এয়া দেখিছে আলুৰ ষ্টাফিংখিনি একেবাৰে মিলি গৈছে ধুনীয়াকৈ ৰুটিখনৰ লগত আৰু খাবলৈ সঁচাকৈ বহুত ভাল হয়। আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু ইহঁত দুজনক দি দিলোঁ খাব। ব'লকচোন সিহঁতৰ মুখেৰে শুনো খাব কেনে হৈছে আজি আলু পৰঠা। পিছত ৰিভিউটো দি আছোঁ আপোনালোককো। আৰু এয়া ইহঁত দুজনে খাই আছে আলু পৰঠা। ঈশান, টেষ্টি আলু পৰঠা? মৌচম ভাল হৈছে? এতিয়া আমি তিনিওজনে মিলি কথা পাতি খাই আছোঁ আলুৰ পৰঠা। আৰু এয়া দেখিছে ঈশানে হাতেৰে দেখাই আছে বহুত ভাল হৈছে বুলি। আৰু এনেদৰে যদি আলুৰ পৰঠা বনাই দিওঁ ইহঁত দুজনে খাই বহুত ভাল পায়। আৰু আমি ঘুগুনিৰে খালোঁ আজি আলুৰ পৰঠা, মটৰ ঘুগুনি। আজি বনাম পিঠাগুড়িৰ তৰকাৰী। তাৰ বাবে এইখিনি চাউল ভিজাই ৰাখি দিলোঁ। মোৰ বাইজনীয়ে মোক পিঠাগুড়িৰ তৰকাৰী বনাই দেখাব কৈছিল, সেইবাবে ভাবিলোঁ আজি মই আলুৰে পিঠাগুড়িৰ তৰকাৰী বনাম। আগদিনাখন ধোৱা কাপোৰখিনি মই বিচনাখনতে ৰাখি থোৱা দেখাইছিলোঁ। এতিয়া সেইখিনিও মই ভাজ কৰি আলনাখনতে থৈ দিলোঁ। দুপৰীয়াৰ 1টা বাজিবৰে হ'ল আৰু মই এতিয়া আহিলোঁ পাকঘৰলৈ দুপৰীয়াৰ সাজৰ যোগাৰৰ বাবে। আৰু মই আজি বনাম আলুৰ পিঠাগুড়ি। তাৰ বাবে মই 2টা মিডিয়াম সাইজৰ আলু দীঘলকৈ কাটি লৈছোঁ, 2টা পকা জলকীয়া, 1টা পিঁয়াজ কাটি লৈছোঁ দীঘলকৈ আৰু নহৰু লৈছোঁ কেইফুটামান আৰু পিঠাগুড়িটো লাগিবই। প্ৰথমতে মই কেৰাহীখনত তেল গৰম কৰি কেইটামান পাঁচফোৰণ দি ফুটাই লৈছোঁ আৰু পাঁচফোৰণখিনি ফুটাৰ পিছত দি দিছোঁ এখিলা তেজপাত। এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া দি দিছোঁ কাটি ৰখা পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি। মই 2টাই জলকীয়া ব্যৱহাৰ কৰিছোঁ, যদি আপুনি জ্বলা বেছি খায় বেছিকৈও দি দিব পাৰে। আৰু এতিয়া পিঁয়াজখিনি ভাজ কৰাৰ পিছত মই জোখমতে হালধি গুড়ি দি দিছোঁ। এইখিনিও এবাৰ লৰাই লৈছোঁ। এতিয়া দি দিছোঁ কাটি ৰখা আলুখিনি। এতিয়া এইখিনি মই এবাৰ ভালদৰে লৰাই লৈছোঁ।
এতিয়া দি দিছোঁ জোখমতে নিমখ, আধা চামুচ জিৰা গুড়ি আৰু এবাৰ ভালদৰে লৰাই লৈছোঁ যাতে গোটেই মছলাখিনি ভালদৰে মিলি যায়। এতিয়া মই অলপ সময়ৰ বাবে গেছটো ল' কৰি ঢাকনি লগাই দিম আৰু এয়া অলপ সময় পিছত ঢাকনিখন গুচাই এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া দি দিছোঁ মই ইয়াতে পানী। মই এইখিনি ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ, আপোনাৰ ওচৰত গৰম পানী থাকিলে গৰম পানীও দিব পাৰিব। এতিয়া মই গেছটো বঢ়াই ল'লোঁ আৰু এতিয়া দি দিছোঁ ঢাকনি লগাই। মই পানী ভালেখিনিয়ে দি দিছোঁ যাতে আলুখিনি ভালদৰে সিজিব লাগিব আৰু অলপ সময় পিছত ঢাকনিখন গুচাই আলু মই ভাঙি চালোঁ আৰু ধুনীয়াকৈ আলুখিনি সিজিছে, দেখিছে। এতিয়া মই পিঠাগুড়িখিনি এনেদৰে অলপ পানী দি ভালদৰে ঘুলি লৈছোঁ চামুচখনৰে যাতে পিঠাগুড়িখিনি দিয়াৰ পিছত গোটা গোটা হৈ নাথাকে। আৰু এতিয়া দি দিছোঁ পিঠাগুড়িখিনি আৰু এবাৰ এনেদৰে লৰাই লৈছোঁ আৰু মোৰ অলপ ডাঠ যেন লাগিল, সেইবাবে মই পিঠাগুড়ি ঘোল বনোৱা বাতিটো খালি আৰু এবাতি পানী দি দিলোঁ। এবাৰ ভালদৰে লৰাই ল'লোঁ আৰু এইখিনি মই এতিয়া ভালদৰে উতলিবলৈ দিম। যদি আপুনি জোলখিনি ডাঠকৈ ভাল পায় ডাঠকৈ ৰাখিব পাৰিব আৰু পাতল ভাল পালে পাতলকৈ ৰাখিব পাৰিব। আৰু এটা উতল অহাৰ পিছত আমাৰ আলুৰ পিঠাগুড়ি ৰেডি। আৰু যদি এনেদৰে আলুৰ পিঠাগুড়ি বনাই নাই খোৱা এবাৰ বনাই খাই চাবচোন। আৰু আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।